গেছে রে মোবাইল গেছে রে ইয়ে কেবো তোর দ্বারা নহল ব্যাক মোর দ্বারা হইছে রে গাইস এই সিস্টেম গাইস আর ইয়ার আপনাদের একদম মানে এক্সট্রিম দেখিয়েছে ব্যাক ফ্লিপ ব্যাক তো জাজিরাম গাইস ওয়েলকাম ব্যাক টু আওয়ার ইউটিউব চ্যানেল অস্ট্রেলিয়া ব্লগ তো আপনাদের চাব পাৰে মই কৈ আছো একদম পানীৰ মাজত গাইস মই আৰু ইবাগে বগলী আমাৰ গাড়ী ধুইছে তুইছা ভালকে দু এই পানী নাপাৰ তো গাইস পানীটা মানে বিদায় দি আছো ৰব গাইস বিদায় মানে এইখিনি জায়গাত মানে পানী কিমান হৈছে বলে হা এনেকা লবা লাগি তাৰপিছত ইয়ে গাইস ভিডিও অন কৰিব পাৰে নে যা দিলাকে পানী দেই মই কিবা কৈ আছিলো তো গাইস মানে পানী এতে কিমান মেন হৈছে বলে গাইস একাজু সিস্টেমত পানী হৈছিল মানে এইবিলাখান জাগা একদম ভৰ্তি হৈ আছিল এইবিলাখান মানে এই মুখে মানুহ দুনিয়াৰ মানুহ আছে কেনেকৈ আছে কি আছে আমি গম নাপাওঁ আইভাটো নৰুৱে এটা আইভা বস্তুটো আহিলোঁ তো গাইস কি কবি আর হাও গেছিলো গাইস রাস্তা দেখছো জি পিছলা গাইস রাস্তা পোলবা লাগলি এই পাগলা হচ্ছে গাইস ভাবছি আছে মোৰ ইচ্ছা এটা আছে হুকি গাড়ুবা কিন্তু ধুবা পাৰো দেখোন খুন্দে এ পানী চা গাইস রাস্তাত এই গাইস আৰু এই কি দিবি দেচোন দে দিচোন কিবা হৈছে মা কি পেন কৰি ফেলছে আৰু গাইস পানী দেখছা না আৰু হে আমাৰ BTS যাই পাব গাইস ইয়াৰ ব্যাক ফ্লিক দে কিবা দিয়ে একবাৰ আৰম্ভণি হিটো দিয়ে কৰে একো নাই দি দিয়া মাৰি দিয়া 1 2 1 3 ও গাইস ইটো কয় ব্যাক ফ্লিপ বুলি গাইস বুঢ়িয়া দিছে একদম আমি সেন্সাৰ নহয় ইমান পাৰফেক্ট নহব আৰু কিন্তু দিছে আৰু জুই দিছে আৰু দিব বুলি কিবা দিবি দে হলকে থো তো গাইস মোর আইম নিকি আর গাইস দে কি দিয়া দি সাবি আই পড়বো কিবা হইছে গাইস গাইস আই পন্টি পানী দেখছে না কেনে হার হইছে গিলান মানুষ কেনে কি অবস্থা হইছে তো গম নাপং আর ইগলান গাইছে কব কেনে হইছে এগলা মই নকং তো আর সেইটা গাইস দেখি আছো হাত চাৰি খেছি আজি পুৰা হাতী মাৰ গাইস আৰু আহুন আহি আছে আহাক লগ পাম আৰু নাইলো আমি যাম আমি তাই লগ ধৰি আছো তো ভিডিওটো কন্টিনিউ করবি দেখুন গাইস পানী বিদায় পানী গাইস আমি গা ধুইছিলো জগ উঠছে কিবা জগটো এই পানী দেখি আৰু মুখ পাৰ ৰডি গাইস এই স্টার্টিং জাপ মাইডিওৰ ব্ল্যাক ফুড নে কি ৰবা এই দে দিয়া চাওক গাইস ও বা গাইস আই এম ৰেডি কিবা কৈছে গাইস পানী গাইস এই দোস্ত আমাৰ থাকবা নৰে আমি অলপ ব্লগটো বন্ধ কৰিম গাটো ধুই কেনে কৰি আছো বাইক চেক ধুই লৈছো ঐ দে গাইস চাই থাকব তো গাইস বয়া এনজয় ৰতটো গেলে আৰু চাব কোৱালিটি কি হয় বানা পাবি আর আগাৰ চাই কি আবু গোৱাৰ ফিল লৈছা নেকি ইয়ে আকৌ গিলিয়া চাবি পড়বি দনাই আকৌ নহয় দেখছা গাইস গাইস এখন ফ্রন্ট ফ্লিপ পারবো মই সব ভিডিও মান দেখো মা মই পানী তামি যাম গাইস পানী কিমান গম পাবি ৰ আছো গাইস এখন মেছেন ফ্রন্ট ফ্লিপ মারবো মই আপোনালোক দেখি আছো আৰু পানী চাব পাৰে চাইড পাৰে পানী এটাই ব্যাগ দিব এটা ফ্রন্ট দিব ব্ল্যাক আইছে একো নাই দেখছিনি পাই দুটাক এটা হল BTS এটা হল বগলী দে মাৰি দিয়া 1 2 3 ও গাইস রাইট মই কেনে লাগছে কমেন্ট এটা কৰি দিব গাইস আৰু না ফাটু দিয়া হলবো ও মোবাইল গেছে রে ইয়ে এক ঠিকছে বলে গাইস ফার্স্টে ফ্রন্ট ফ্লিপ দিব তার পিছত ব্যাক দিব সাউন্ড শুন গাইস এটো হচ্ছে আমার জাহি মনদীপ এটো এটা দিছে ফ্রন্ট ফ্লিপ এবার বলে গাইস ব্যাক শিকি আছে বলে কিবা ব্যাক শিকি আছো গাইস একদম পারফেক্ট নহয় আছে দেখাই দিম ৰব গাইস কিবা ব্যাক দেই কলা আছে কোন হয় নে ব্যাকটো দিয়া শুন দিয়া ব্যাক দিয়া গাইস ও গাইস ব্যাক দিছি পাছা দি মই চান চাকৰ এক হাত ট্ৰাই কমি গৈ 60% বেকন আছে খালি ব্যাক ফ্লিপটো দিবা পাৰে আৰু কিবা কেনে চাই চাওক মনৰ গাত পড়লা বাজিছে পিঠিত কে বলা কই তো গাইস চাই যাও কে আবু তোর দ্বারা নহল ব্যাক
মোৰ দ্বাৰা হৈছে দে গাইছ অলপ অলপ পাৰা হৈছোঁ ৰ দেখি আছোঁ ৰ এইবাৰ তোক দি কিনে চাই থাকচোন ক'ত আছিলে যা তো গাইছ বহুত শিকি লাষ্টত অলপমান পাৰা হৈছোঁ এইখিনি দি দেখি ৰ দে ভাত হৈছে বঢ়িয়া কেনে গাইছ তো গাইছ 60 ৰ'বা শুন মই অলপ ভিডিঅ' কৰি আছোঁ বঢ়িয়া তো গাইছ আপোনালোকৰ বহুতেও চাগে 60 পা নাজানে তো 60 কেনেকৈ অলপমান আমাৰ প্ৰবালে দেখি দিব আপোনালোকে কেনেকৈ 60 পা লাগে চাই লওক নাজানে যে অলপমান ৰাইজক দেখি দিব প্ৰবাল 60 পা কেনেকৈ লাগে অলপ বেছিকছখিনি দেখি দিলে হ'ল বেছি ইমান আৰু দেখুৱাব যাব নালাগে অলপমান জাষ্ট দেখি দিয়া কি আর সেইটো নিজৰ ওপৰত কথা যদি ইন্টারেস্ট থাকে এনে পারবো তে তথাপি অলপ দেখি দি কেনেকৈ 60 পা লাগে ফাৰ্ষ্ট মোচন হওক ফার্স্ট মোশন ভৰি দুখান তে বনাবা লাগিব তুমি কি হলিও হা ভৰি দুখান মারলিয়ে তো ভাই উঠবি হাদিখান আগে যাবা দে দেখি দিয়া মারবি না আগে যাবি ভাল লাগিছে ভাগ লাগিছে তো তুমি দেখি দিয়া একবাৰ তো তুমি দেখি যদি নাম 60 মই 60 দেখি দিওঁ তুমি কেমেৰা দেখো নামি 60 দেখি দিয়া তো গাইছ কেনেকৈ 60 পা লাগে চাই লওক আপোনালোকে বস্তুটো এনকে থাকাৰ পানী হা নি লবা লাগে যেনকে মাৰি এনকে লৈ হা পৰীক্ষা পৰা মাৰিব লাগিব এনকে হেলা নলি হেলা দিবা বনকে এনে কাদুকে যাবা লাগিব এই চিষ্টেম গাইছ আৰু ই আৰু আপোনালোকৰ আৰু একদম মানে এক্সট্ৰিম দেখি আছে অলপ আগতে ভাইবা শিকবা নালাগিব গাইছ আৰু লগালগ ভেলা মাৰিব নেকি আপোনালোকে ভেলাটো মাৰিব নোৱাৰে এনেকুৱা অলপ আৰু সেই দিয়ক এক্সট্ৰিম লেভেলত গুচি যায় গাইছ আৰু আজি খালি কি গাইছ পানী য়েছ এইটো বান্দাৰ ই শিকছে গাইছ সেই দেখা নাই গাইছ আহি গৈছে প্ৰমোদ চলি বঢ়িয়া গুড আৰু অলপ প্ৰেক্টিচ তাৰপিছত হৈ যাব গাইছ তো গাইছ পুৰা হাঁচিছো দে আৰু একদম পুৰা অলপমান গোৱাৰ ফিল কৰোঁ ৰ গাইছ এনেকৈ পৰি যা এই গৰমত আৰু কি লাগি গাইছ ইয়াত কৰিছোঁ ক'ত ফটো উঠোৱা গৈছে চাবি ভাই যাবি ফিল্ডটো এৰে কৈ দিয়া একবাৰ বগলী কি ওয়াটার বলে এই ফটো উঠা লাগছে অতি দামি ফটো উঠা লাগছে তো গাইছ 60 ৰ'বা শুন মই অলপ ভিডিঅ' কৰি আছোঁ বঢ়িয়া তো গাইছ গা পা ধোৱা হ'ল দে এতিয়া ঘৰৰ মুখা আহোঁ দে আৰু গাইছ মই গাড়ী থোৱা আহিছোঁ ভালকৈ কন্তই না দে বল ঘূৰৌ যাওঁ দে আৰু গাইছ যাই কিনে আকৌ লগ কৰোঁ দে আহোঁ বুলি কৈছে লাইলাক দিব এখন তো আমি যাম দে গাইছ তো সেয়া আৰু এনজয় গাইছ পানী বিদায় পানী এখন বাইকত যায় এখন বাইক লম বাইক এখন আছে গাইছ মোৰ প্ৰেম পিয়াৰ এখন তাতে চলিছোঁ মানে নিয়া ইয়াত একেলগে পানী বিচৰি কিনি পৰি থাকে ঘণ্টা বয়া হৈ থাকে এই গাড়ীখন লওঁ দেই কাটাই বিচে ৰ কিবা পানী খুৱাই দিম হৈছে পানী সোমে গাইছ যি ৰূপ ধৰে কিবা মুখৰ কিবা কেম্পা ভাজ দি দে আৰু কিবা ফিল্ম ডাউনলোড দিছিলোঁ গাইছ ফিল্মখন ডাউনলোড চক্ৰ কি ফিল্ম ডাউনলোড দিছিলে নামটো কয় এই নৰা দে সেইখন গাইছ ফিল্মখন চাবা তো গাইছ তেনেকৈ একদম গা পা ধুই আহি কিনে অলপমান তাৰমানে বিচনাত পৰি গ'লোঁ অলপমান ফ্ৰী ফায়াৰ গেম চেম খেলি দিলোঁ দে গাইছ তো এতিয়া তাৰমানে আমি ডিগুহাটতে যাব ওচৰ গাইছ কোৱালিটি মানে কি জানে না ভাল নাপাব পাৰে দে গাইছ আন্ধাৰ হৈছে না তো যাওঁ ৰ হাত তাতে তো গাইছ আৰু দোকান আহি পালোঁ ৰ'ব ই ভিতৰত আছে মানে কাপোৰ মিলাইছে মানে প্ৰেম ভাগাই আৰু হাৰাই বুলি কিবা বাৰ্থডে খাব আহিছে এখনো আহি আছে ৰ'ব গাইছ ইয়াতে বহি আছোঁ আমি ই আছে ইয়াতে আৰু আমি দুটা ইয়াতে বহি আছোঁ আহক ৰ'ব তো ভাই হাত মই আহিলোঁ দেই গা চা ধুই আৰু মানে গা ধুৱানে ভৰি হাত ধুইছোঁ আৰু ক'ৰবাত যোৱা কথা আছিল মানে দিনত যোৱা নহ'ল মানে মাৰ গাটো বেয়া আছিল সেইকাৰণে দোকানত মই আছিলোঁ সেইকাৰণে যোৱা নহ'ল কালি শ্ব'ত যাম কালি শ্ব'ত নগ'লেও কিবা এটা কালি বেলেগ লগ পাব আৰু পুৱাই ধুইছোঁ গা দীপাই নধলোঁ আৰু আহোঁ আছে মই বাজাৰৰ পৰা আহোঁ ৰ'ব আহি মাত্ৰ কালি কি ভিডিঅ' আহিব কৈ আছোঁ
হে গাইছ মই আহিছোঁ ৰ'ব মানে বাজাৰৰ পৰা আহি পালোঁ আৰু দিনত দেখুৱা নহ'ল মানে মই নললোৱে না ভিডিঅ' বনাবা তথা ৰাতি অলপমান অলপ দেখি দিওঁ সিদিনা মানে ৰ'দতে অলপ পানী কমছিল আৰু কালি ৰাতি ৰ'দ দি গোটেইখিনি আৰু ফিল আপ হৈ গৈছে দে গাইছ নতুনকে ফ্ৰী ফায়াৰ খেলি দিছে আৰু আগৰ প্লেন মাখন আৰু এইবাৰ কি ক'লে কালি ৰাতি ৰ'দ দিছে নহয় কালি বৰষুণ দিছে হা ৰাতি কি কথা কৈ বাবু এইগিলা কালি ৰাতি বৰষুণ দিছে এটা কমেণ্ট কৰিছোঁ যাৰ ঘৰত চালিত কি ক'বা ভালকে কি কওঁ নহয় দেউতাই একো হা তই কৈ আছে কিবা জাত ফালি কি মানে যাৰ তাতে মোৰ নাহে দে তই একো কি মই ক'বা লাগব না মোক ক'লিয়ে মই ক'ম মানে যাৰ ঘৰত বৰষুণ পৰিছে তাই এটা কমেণ্ট কৰি দিবা দি পানী পৰি আছে পাগলে তুই হা কি ঝুঁকি আছে চাই ইয়াক মিলমিলা আহিছো দাঢ়ি কাটি চং চং চেলা কথাটো চং চৰি পাৰ তো গাইজ বহুত দিনৰ মূৰত আমি একেলগে আছো কিমান দিনৰ মূৰত guys আমি গমেই নাপাওঁ কিমান দিন হ'ল বা প্ৰায় 4 মাহ হৈছে 4 মাহ আৰু গাইজ কি কবি আৰু বহুত দিন কিবা দেখা পোৱা নাছিল সেইকাৰণে ধৰণৰ আমাৰ ভিডিঅ' নচোৱা হৈছে পাবি দে গাইজ আমাক টেনশ্যন নলবি আৰু কালি কি ভিডিঅ' হৈছে জানা নাজানা চিকেন আৰু নামটো এখন নকওঁ কালি গম পাব আৰু ৰেচিপি আহি আছে গাইজ তো কালি ধামাকা ৰেচিপি এটা বনাব আমাৰ হাৰাই যদি অলপমান কিবা আৰ্গুমেণ্ট কৰি আছে মানে আছে দে তাৰ কিবা এটা হয় না কিবা কৰি আছে কিবা বোলে সেই খা বোলে খা 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 অলপ দিবি দিম দে তেনেকৈ খাম দে আমি দুদিন নকৰোঁ আৰু দেই আৰু তই কি অকস্মাত কেমেৰা ঘূৰাই দিয়া কিবা ততলা দেখছে গাইজ এটা বয়া বস্তু গাইজ নাখাব আপোনালোক আমি খাবা দিয়া নাইতো আমি নাখাওঁ এইবিলাক খা কথা নকবি গাইজ ছাবস্ক্ৰাইব তো গাইজ আজিৰ ভিডিঅ'টো এইখিনি আছিল গোটেই গেং আছে পিছফালে এইটো গেংটো চাই দেখা পাই থাকোঁ আমাৰ ভিডিঅ'ত আৰু গোটেই গেংটোতো জানেই আৰু আমি অতি সোনকালে ক'ৰবাত ৰাইড এটা যাই প্লেন বানি আছোঁ তো যাম তাত দুটামান নথিয়া পাৰে তথাপি আমি যাম তো যদি ভিডিঅ'টো চাই ভাল পাইছে কি কৰিব লাইক কমেণ্ট শ্বেয়াৰ খিনি কৰি থৈ যাব আৰু চেনেলটো নতুনকৈ যাই ছাবস্ক্ৰাইবটো কৰি থৈ যাব জয় শ্ৰীৰাম গুড নাইট চবেই যাতে ছাবস্ক্ৰাইবটো কৰি দে গাইজ তো বাই বাই আজিলৈ এৰিছোঁ আৰু কালি নতুন ভিডিঅ' আহিছে ধামাকা টাইপছ মই কৰিছিলোঁ চাই দেই